নমস্কাৰ ৰঞ্জিত চৌহান অনলাইন ক্লাছেছৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰঞ্জিত চৌহানে আজি লৈ আহিছোঁ কেইখনমান বিখ্যাত গ্ৰন্থ আৰু সেইবিলাকৰ ৰচকসকলৰ নাম। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ এই সৰু ভিডিঅ'টি। প্ৰথম গ্ৰন্থখন হৈছে মহাভাৰত, ৰচক হৈছে বেদব্যাস। দ্বিতীয়তে ৰামায়ণ শাস্ত্ৰটো লিখিছিলে বাল্মীকিয়ে। মাই মিউজিক মাই লাইফ গ্ৰন্থখনৰ ৰচক হৈছে ৰবি শংকৰ। ৰঘুবংশ গ্ৰন্থখনৰ ৰচক হৈছে কালিদাস। গীতাঞ্জলি গ্ৰন্থখনৰ ৰচক হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। গীত গোবিন্দ গ্ৰন্থখনৰ ৰচক হৈছে জয়দেৱ। নাট্যশাস্ত্ৰ গ্ৰন্থখনৰ ৰচক হৈছে ভৰতমুনি। ৰাজতৰংগিনী শাস্ত্ৰখনৰ ৰচক হৈছে কলহন। হৰ্ষচৰিত্ৰৰ ৰচক হৈছে বাণভট্ট। ৰামচৰিত্ৰ মানস গ্ৰন্থখনৰ ৰচক হৈছে তুলসীদাস। অৰ্থশাস্ত্ৰৰ ৰচক হৈছে কৌটিল্য। আজি ইমান সৰুতেই ভিডিঅ'টো সামৰণি মাৰিছোঁ। গতিকে আশা কৰোঁ মই দিয়া ইনফৰমেশ্যনটো সকলোলৈকে কিছু সহায় কৰিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই ল'ব। ধন্যবাদ।